হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ অলপ কলেগাঁও টাউনৰ পৰা আহোঁ, কিছুমান বস্তু লগা আছিলে আৰু আমি হস্পিটেলৰ পৰা আহোঁ, ঔষধ কেইটামান আনিবলৈ আছিলে মাৰ কাৰণে, মাৰ যিহেতু বেমাৰ হৈ আছে। তাৰপিছত এতিয়া আমি যাম অলপৰ কাৰণে মানে ভিডিঅ' কৰি থাকোঁতে অলপৰ কাৰণে মানে এই লোচনীডাল মানে মোৰ গাত পৰা নাই আৰু এই ছটালৈ ৰখি আছে। আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যাওঁ আৰু আমাৰ বেমাৰীটোক ঘৰত থৈ যাওঁ আৰু বেমাৰীটোৰ কাৰণে অলপ বস্তু আনিব লগা আছিল। এনেকৈ বস্তুটো লৈ আহোঁ যায় আৰু চাই আছোঁ দেখিছে নাই, হাইদি বাই বাই। আৰু আমি হস্পিটেললৈ আহি আৰু হস্পিটেলত আমি ঔষধ ল'লোঁ আৰু ঔষধ বেছি দিয়া নাই, 2টা টাইম দিছে। তাৰপিছত আৰু আহি অলপ সময় থাকিলোঁ তাতে। তাৰপিছত থাকি পেলাই আমি ঔষধকেইটা লৈ আহিলোঁ, মাত্ৰ 2টা দিছে আৰু তাতে বোলে নাপায়, ফাৰ্মাচীৰ পৰা ল'ব দিছে। তাৰপিছত আমি আহিলোঁ, এই ৰাইট চাইড এইকেইটাহে পালোঁ আৰু বাকীকেইটা নাপালোঁ। ফাৰ্মাচীত এতিয়া যাওঁ হেৰি কৰিব লাগি আনিব লাগি, তাৰপিছত ফাৰ্মাচীত মেডিচিন নাই, গতিকে ব'লক আমি ফাৰ্মাচীলৈ যাওঁ। চাই থাকিবা। আমি ফাৰ্মাচীত যাই আছোঁ। এয়া এই ফাৰ্মাচী আহি পালোঁ। তাৰপিছত ফাৰ্মাচীত আহি দাদাক ক'লোঁ যে শ্লিপখন দেখালোঁ কি কি লাগে কি কি নালাগে। তাৰপিছত শ্লিপখন দেখাই আমি দাদাই গম পাইছে কি কি লাগে বুলি। তাৰপিছত দিলা, তাৰপিছত দিয়াৰ পিছত ক'ৰবাৰ গেষ্ট্ৰিকৰ ঔষধ, বিষৰ ঔষধ, তাৰপিছত মূৰৰ বিষৰ ঔষধ আৰু ইটো এটা ভিটামিনৰ বটল খাব দিছে ডাক্তৰে। তাৰপিছত সেনেকৈ লিখিও দিছে শ্লিপখনত। তাৰপিছত ল'লোঁ আৰু কি লিখি দিছে কেতিয়া খাব লাগে কেতিয়া নালাগে ফাৰ্মাচী দাদাটো। তাৰপিছত ল'লোঁ, তাৰপিছত লৈ পেলাই আমি সেনেকৈ লৈ আৰু এটা বস্তু পাহৰিলোঁ দেই, এইয়া ৰ'জষ্টনটো এইটো এটা ভাল বোলে ভিটামিনৰ ঔষধ এইটো এটা। তাৰপিছত এইটো ল'লোঁ, তাৰপিছত লৈ পেলাই আমি কিমান নহয় সেইটো হিচাপ নিকাচ কৰি পেলাই দিলোঁ। তাৰপিছত দি সেইটো তাৰপিছত দিছিল। তাৰপিছত দেউতা আকৌ সেইটো ভৰাই ল'লোঁ। তাৰপিছত লওঁতে আকৌ আমি তেনেকৈ আহিলোঁ যে এই 10 টকা এটাহে ৰৈছে মাত্ৰ 500 টকাৰ পৰা। তাৰপিছত আমি 10 টকাটো লৈ তাৰপিছত আহি আছোঁ। এতিয়া ইমান ৰ'দত ক'লা হৈ গৈছোঁ, একদম অৱস্থা নাই গৰমত, এইফালে চবফালৰ পৰা শাস্তি। তাৰপিছত আমি এতিয়া আহি আছোঁ এইয়া হস্পিটেলত আৰু আহি আমি কলেগাঁও টাউন পালোঁ। তাৰপিছত মাৰ কাৰণে কিবা বস্তু ল'ব লাগিছিল, তাৰপিছত ল'লোঁ। তাৰপিছত লৈ এতিয়া আহিলোঁ। তাৰপিছত এয়া আপোনালোকৰ অলপমান পৰিৱেশটো দেখালোঁ, সেউজীয়া পাতৰ পৰিৱেশটো দেখালোঁ। ভাল লাগছেনে? ভাল লাগিব নিশ্চয়, আমাৰো ভাল লাগছে। সেইকাৰণে অলপ চাহটো ৰখিলোঁ, পানীও খালোঁ। তাৰপিছত পানী খাই এতিয়া ৰ'দত একদম থাকিব পৰা নাই গৰমত, সেইকাৰণে অলপ আমি গছৰ তলত ৰৈছোঁ। হাইদি চপা লৈ যায় কেনেকৈ খাই দিব। মোৰ পৰা শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকি যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ইমানেই আছিল আৰু নতুন ভিডিঅ' পাই থাকিব আৰু আপোনালোকৰ আশীৰ্বাদ আৰু মৰমে যাতে মোক আগুৱাই লৈ যায় তাৰে কামনা কৰি আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ইমানেই আছিল, বাই বাই, লাভ ইউ।